हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰো সকলো ভালেই আছে আৰু আজি মই আপোনালোকলৈ লৈ আহিছো ঔটেঙাৰ আচাৰ এনে বনাও চাই থাকক ভিডিওটো শেষলৈকে এইফালে মই ঔটেঙা তিনিটা লৈ লৈছো আৰু ঔটেঙা কিটা মই এনেদৰে বাকলিখিনি গুচাই ললো আৰু এইখিনি মই এতিয়া সৰু সৰুকে কাটি লম আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব যদি মোৰ ভিডিওটো চাই ভাল পায় তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থৈ যাব আৰু এইফালে মই ঔটেঙাখিনি কাটি ললো আৰু এতিয়া কুকাৰত দি মই এইখিনি বইল কৰি লম আৰু ইয়াতে মই অলপ নিমখ দি দিছো আৰু এইখিনি মই ৰ'দত দিলো ৰ'দত দি এতিয়া ভিতৰলৈ লৈ যাম আৰু এইফালে মই কেৰাহীত পাঁচফোৰণখিনি গৰম কৰি লৈছো আৰু এনেদৰে মই মছলাখিনি অলপ সময় ভাজি থাকিম আৰু এইফালে জলকীয়াও লৈ লৈছো আচাৰত দিবলৈ আৰু এইখিনি হৈ গ'ল এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু এইফালে মই মছলাখিনি মিক্সাৰত দি পিছি ললো আৰু এইফালে কেৰাহীত তেল দি দিম আৰু এইফালে মই খুন্দনা এটা লৈ লৈছো আৰু ইয়াতে মই জলকীয়াখিনি অলপ ভাঙি লম মই অলপ ভাঙি ললো জলকীয়াখিনি আৰু এইফালে তেল গৰম হৈছে আৰু ইয়াতে মই কালজিৰা অলপ দি দিছো আৰু মই মছলাও দি লৈছো তেলতে 2 চামুচ ব্যৱহাৰ কৰিছো আৰু ইয়াতে মই অলপ হালধিও ব্যৱহাৰ কৰিছো মছলাখিনি মই অলপ ভাজি লোৱাৰ পাছত ইয়াতে মই ঔটেঙাখিনি দি দিম আৰু এই ঔটেঙাখিনি মই অলপ সময় ভাজি ৰাখিম আৰু এনেদৰে অলপ সময়ৰ কাৰণে লৰাই থাকিম আৰু ইয়াতে মই খুন্দি লোৱা জলকীয়া কিটা দি দিছো আৰু ইয়াতে মই অলপ গুড় ব্যৱহাৰ কৰিছো মিঠা হ'বৰ কাৰণে এটো দেখুৱাব নহল ইয়াত মই গুড় দি দিছো আৰু মোৰ ঔটেঙা আচাৰ হৈ গ'ল ঔটেঙাৰ জ্বলা মিঠা আচাৰ আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব আপোনালোকে আৰু ভিডিওটো যদি চাই ভাল পালে তেতিয়া লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি মই ভৰাবলৈ ইফালে চিচাৰৰ বাচন এটা লৈছো আৰু এইখিনি মই ভৰাই থৈ দিম আৰু এনেদৰে আপোনালোকে এবাৰ বনাই খাই চাব আৰু এনেদৰে থৈ দিব আৰু বহুত দিনলৈকে খাব পাৰিব আৰু আজিৰ ভিডিওটো ইমানেই আছিল বাই বাই আৰু এইফালে মই ভৰাই ললো আৰু এনেদৰে এবাৰ বনাই খাই চাব বহুত টেষ্টি হয় খাবলৈ